গুড মৰ্নিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 16 ফেব্ৰুৱাৰী আৰু আজি সৰস্বতী পূজা আৰু পুৱাই পুৱাই আজি আপোনালোকক দেখুৱাইছোঁ আমাৰ দেউতাৰ পাচলি বাৰীখন। আৰু এইখনে হৈছে দেউতাৰ পাচলি বাৰী। এইফালে এইখিনি লাই শাক, বহুত ডাঙৰ ডাঙৰ হৈছে গছবোৰ। পাতবোৰ খাবলৈ খুব ধুনীয়া, অকণ তিতা ভাৱ নাথাকে। আৰু এইফালে আছে এইকেইজোপা বিলাহী গছ আৰু সিফালে আছে বাবৰি, এইখিনি ফুলি গ'ল। আৰু এয়া হৈছে ভাতকেৰেলা গছ বহুত আছে য'ত ত'ত। আৰু এইখিনি হৈছে পালেং গজিছেহে। আচলতে ইয়াৰ আগতেও আছিলে, ইয়াতে কিবা পাচলি কৰা আছিলে, সেইখিনি উঠাই এয়া নতুনকৈ সিজিছে পালেং। আৰু এইখিনিও হৈছে পালেং, এইখিনি অলপ ডাঙৰ হৈছে আৰু এইখিনি যে ইমান ধুনীয়া হৈছে। আৰু এইফালে এইখিনিও পালেং, এইখিনি যে বহুত বেছি ডাঠ হৈ আছে, এইখিনি আজি উঠাব লাগিব অলপ মাছৰ লগত খাবৰ কাৰণে। আৰু এইফালে এইজোপা জলকীয়া ধুনীয়াকৈ পকি আছে। এনেকুৱা আৰু আছে পাঁচফাটা দুজোপামান বাৰু। আৰু এইফালে আগত আছে এইখিনি লফা আছিলে, লফাখিনি আগবোৰ কাটি কাটি দিয়া হ'ল, আকৌ এয়া ওলাইছে নতুনকৈ। আৰু ইয়াৰ মাজে মাজে আছে খুতৰা, মাটিকাঁতুৰি, এনেকৈ লাটকচি, কিবা কিবি পাচলি আছে। মাজে মাজে দুইজোপা লাই ফুলি গৈছে। আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক, চাওক এই লফা গছজোপা চাওকচোন, এজোপা কিমান ডাঙৰ হৈছে। বহুত ডাঙৰ হৈছে যে এজোপা, বহুত বেছি হৈ গৈছে। এইজোপা দেউতাই সচৰ কাৰণে ৰাখিছিলে। আৰু মই কেমেৰাটো ফ্ৰণ্ট কৰি দেখাই দিছোঁ অকণমান। চাওক মোতকৈ কিমান বেছি ওখ, মোৰ দুগুণেই হ'ব। আৰু এইফালে আদা গছ, আদা পাছফালেও আছে আৰু ইয়াতো এয়া আদা, জলকীয়া, ইফালে পিৰালিত আছে পিৰালি পালেং, মচন্দৰী, বঙালী ধনিয়া, এইবোৰ চাইডে চাইডে আছে। ইফালে আছিলে মচন্দৰী ধেৰ হৈছিলে, বাৰিষা যে চাইডে চাইডে বহুত মচন্দৰী হৈ গৈছিলে। এতিয়া নাই বাৰু, গছবোৰ মৰি গৈছে, আকৌ বাৰিষা হ'লে আকৌ ওলাব। আৰু এই যে কঠনা ফুলজোপা দেখিছে, এইজোপা যে বহুত পুৰণি হয়, এইজোপা আমি সৰু থাকোঁতেই ৰোৱা। আৰু এইফালে মই বনাই আছোঁ এয়া ক্ষীৰ পূজাৰ কাৰণে। ঘৰতে অকণমানকৈ নিয়মটো কৰিছোঁ সৰস্বতী পূজাৰ, মানে মাহঁতৰ ঘৰত। মই যিহেতু মাহঁতৰ ঘৰত আছোঁ, গতিকে তাতেই নিয়মটো কৰিলোঁ। আৰু এয়া হৈছে আমাৰ সৰস্বতী পূজাৰ ভকত। তোমালোকৰ নামকেইটা কোৱা? My name is Fena Kaisi. My name is Mandidatta. আৰু এয়া পূজা ভাগ কৰিবলৈ সৰস্বতী মাৰ চৰণত এগছি চাকি আৰু ভোগ আগবঢ়াই দিছোঁ। আমাৰ ঋষিকা, পল সকলোৱে খাইছে। ইয়াত পূজা পাতিব বুলি ভাবিছিলোঁ, গাঁৱত পাতে আগতে, কিন্তু এইবাৰ পতা নহ'লে, গতিকে ঘৰতে নিয়ম ভাগ কৰিলোঁ অকণমানকৈ। মাছ ধৰিছোঁ আমি দেই পুখুৰীত। টুক মাছ ধৰিছেনে? এইফালে চাই দে। ধপিয়াইছে আকৌ, চিঞৰিবলগীয়া কথা নি? ধপিয়াইছে, বাহিৰত ওলাই গ'লে খাবলৈ হ'ল।
আৰু এটা চাৰিটা বহুতখিনি মাছ আছে গাইজ এতিয়া সময় সন্ধিয়া 6:30 হ'ল আৰু আজি ঘৰৰ পৰা আহি পালোহি তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে মই কালিও ভিডিঅ' কৰা নহ'লে কালি মাছ ধৰিছিলোঁ আপোনালোকক সেই অকণমান দেখুৱাইছোঁ বাৰু তাৰপাছত মাছ চাছ বনাই খাই বৈ আলহী আহিলে ভাইটিও আহি পালেহি ভণ্টিৰ হাজবেণ্ড মানে ভনী জোৱাইও আহি পালেহি গোটেইবোৰ একেলগে লগ হৈ ভাত পানী বনাই মেলি খালোঁ তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে এতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ আহি ওচৰতে এখন বিয়া আছিলে বিয়া খাবলৈ গ'লোঁ বিয়া চিয়া খাই আজৰি হৈ আহিলোঁ এতিয়া ভাবিছোঁ আজি মোৰ এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো কাষতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মই আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ